খবৰ আপোনালোকৰ চাগে নিশ্চয় ভাল মোৰো খবৰ ভালেই আৰু এতিয়া আমি যাব লাইছো পূজা চাবলৈ আৰু পূজা ক'ত চাম নগাঁৱত আৰু মোক কেনেকুৱা লাগিছে জনাবচোন প্লিজ কমেণ্ট কৰি পেলাই নিউ ড্ৰেছ আৰু বাৰে মূৰে পুৰা নিউ ড্ৰেছ আমি পুৰা ওলাই কৰি যাব ওলাইছোঁ আৰু ঠিক আছে তেনেহ'লে ব'লচোন মোৰ লগত পূজা চাবলৈ আমি আহি পেলাই পূজা মণ্ডপ পাই গ'লোঁ আৰু একেবাৰে আমাৰ পানীগাঁও চাৰিআলি কাষতে থকা আমাৰ ৰুমৰ লগতে থকা পূজা মণ্ডপ ইয়াৰ দুৰ্গা মা আমি চাকি বন্তি জ্বলাই লওঁ এতিয়া আহিলোঁ চাবলৈ নগাঁৱৰ ITI পূজা ইয়াত দেখিছেনে কেদাৰনাথৰ ধুনীয়াকৈ মণ্ডপ বনাইছে ৱাও বহুত ধুনীয়া লাগিছে আহকচোন আহক আপোনালোকো চাবলৈ মোৰতো বহুত ভাল লাগিছে ITI পূজাৰ এয়া দুৰ্গা মা বহুত ধুনীয়া লাগিছে চাওকচোন আপোনালোকে আকৌ বেলেগ এজেগাত আহিলোঁ পূজা চাবলৈ চাওকচোন আপোনালোকো দেখুৱাই যাম দেই চাই থাকিব মোৰ লগতে পূজা মণ্ডপত গান লাগি আছিলে DJ বাজি আছিলে আৰু মোৰ কপিৰাইট লাগি যায় বুলি মই চাউণ্ডটো কমাই দিছোঁ তেনেহ'লে আপোনালোকে বেয়া নাপাব প্লিজ চাই থাকক মোৰ ভিডিঅ'টো এয়া হাথী মেৰি সাথী এতিয়া আমি জ্যোতি ফ্লায়াৰ মিলত আহিলোঁ চাবলৈ পূজা আকৌ টিকলো মিকলো হাতী পোৱালি পাই গ'লোঁ হাতী মেৰি সাথী এইখন পূজাত পৰা নাম পাৰ্টিৰ নাম গাই আছে আৰু আমি অলপমান বহি পেলাই চালোঁ শুনিলোঁ নহ'লে আহকচোন আপোনালোকে অকণমান চাওঁ মই একদম কাটি দিবলগীয়া হৈছে কাৰণ কপিৰাইটৰ কাৰণে এইখন হৈছে আমাৰ নগাঁও ৰিজাৰ্ভৰ পূজা অসমীয়া গোটেই গামোচা জাপি মহৰ শিং দি ধুনীয়াকৈ সজাইছে ৰেষ্টুৰেণ্টত খাবলৈ আহিছোঁ খাওঁ চাই খাওঁ ৰখি আছোঁ অৰ্ডাৰ দি পেলাই খাম আৰু বাজি গাইজ কেনেকুৱা লাগিছে মোৰ যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব